और ये पुलाव। हेलो नमस्कार। पुलाव बनाবলৈ ওলাইছোঁ। পোলাৰ কাৰণে মই লৈছোঁ ৰিপ'ৰা চাউল আৰু লৈছোঁ ফ্ৰেঞ্চবিন, এইপিনে পিঁয়াজ লৈছোঁ আধা কেজি, তাৰপিছত লৈছোঁ মটৰ, বাটাৰ, তাৰপিছত খিচমিচ আৰু কাজু, এইপিনে তেজপাত আৰু গোটা গৰম মছলা আৰু জিৰা লৈছোঁ। এতিয়া মই বনাবলৈ আৰম্ভ কৰিম। তেজপাত কেইটা দি দিলোঁ, 1 চামুচ জিৰা দি দিলোঁ, গৰম মছলা দি দিলোঁ, পিঁয়াজখিনি ঢালি দিলোঁ। পিঁয়াজখিনি এতিয়া ভালদৰে তাক ভাজি ল'ম। যেতিয়ালৈকে পিঁয়াজৰ কালাৰ নাহে তেতিয়ালৈকে ভাজি থাকিম। পিঁয়াজখিনি ভাজি আছোঁ বৰ্তমান, এতিয়ালৈকে ভজা হোৱা নাই। ইয়াতে মই চেনি 1 চামুচ দি দিম। তাৰপিছত ইয়াতে মই নিমখ 1 চামুচ দি দিম। চেনি আৰু নিমখ দি দিলোঁ। এতিয়া পিঁয়াজখিনি যিমানখিনি পাৰোঁ মই ভাজি থাকিম। কালাৰ নহালৈকে পিঁয়াজখিনি ভাজি থাকিম। পিঁয়াজখিনি প্ৰায় কালাৰটো আহিছে। পিঁয়াজখিনিও ধুনীয়াকৈ মজি গৈছে। এতিয়া তাত ফ্ৰেঞ্চবিন দি দিম। ফ্ৰেঞ্চবিনখিনি দি ভাজি ল'ম। ফ্ৰেঞ্চবিনখিনি ইয়াতে এতিয়া দি দিলোঁ। এতিয়া ফ্ৰেঞ্চবিনখিনি ধুনীয়াকৈ ভাজি ল'ম অকণমান। মটৰকেইটা দি দিলোঁ। মটৰকেইটা দি আৰু অলপ ভাজি ল'ম। মটৰখিনি আৰু ফ্ৰেঞ্চবিনখিনি পিঁয়াজৰ লগত মিলি গ'লগৈ। এতিয়া ইয়াতে চাউল দি দিম। চাউলখিনি ভাজি থাকিম অলপ সময়। চাউলখিনি ভাজি আছোঁ বৰ্তমান। কাজু আৰু খিচমিচখিনি দি দিলোঁ। দি অকণমান সময় লৰাই মই কেৰাহীতহে ভাজিছোঁ। তাৰপিছত মই কুকাৰত দিম। কুকাৰত দিহে এটা হুইচেল মাৰি দিম। মই কেৰাহীত ভাজি আছিলোঁ, তাৰপৰা কুকাৰলৈ আনিলোঁ। ইয়াতে 1 চামুচ ঘি দি দিলোঁ। এতিয়া পানী দি দিম। পানীখিনি দি দিলোঁ। এতিয়া কুকাৰৰ ঢাকনখন দি বহাই দিম। এফালে মাংস বহাই দিছোঁ। পোলাও মাংস, এয়া মাংস।